Hello everyone, welcome back to my another mini vlog. এয়া আহি আছো পথাৰলৈ বুলি খুৰীজনীয়ে ক'লে আজি স্কুল নাই ঘৰতে বহি থাকিব নালাগে বল দুইজনী পথাৰত যাওঁ শাক আনিমগৈ মই ভাবিলো যেহেতু পথাৰখন দেখা নাই ভালকৈ চাব পাৰিম তেনেহলে বলক বুলো এয়া আহি দেখিলো গুটেইখনতে শাক পাচলি কৰি থৈছে চাকচোন এয়া দেখিছেনে দেখি কিবা এটা ভাল লাগিছে ইয়াত আলু কচু বেঙেনা বিলাহী পিয়াজ উলকবি বান্ধাকবি মানে আমাৰ পাকঘৰত যিমানবোৰ সামগ্ৰী লাগা হয় ৰান্ধিবৰ বাবে এই সকলোবোৰ কৰা হয় সেইবাবে ইয়াত পাচলিৰ মূল্যটো খুব কম হয় আমাৰ ইয়াত তাৰ পিছত এয়া শাক চিগি কৰি ললো লৈ পেলাই দুইজনী কথা পাতি ঘৰলৈ বুলি আহি আছো ৰবক আপোনালোককতো কোৱাই নাই কি শাক চিগিলো দেখাই আছো বলক ঘৰত গৈ এইয়া চাওক আমাৰ ইফালে কয় জিলমিল শাক কিছুমানে বালিফটীয়া শাক বুলিও কয় আপোনালোকৰ ফালে এই শাকটোক কি বুলি কয় কমেন্ট কৰবচোন খাই কেনেকুৱা পায় বাৰু আপোনালোকে সেয়াই আৰু দেন বাই বাই নেক্সট মিনি ব্লগত আকৌ লগ পাম বাই বাই